তো হ্যালো বন্ধুসকল, আপোনালোকক সতৰ্ক থাকিব। আজি ৰাতিপুৱা এটা 30,000 টকা বেংক অফ ফ্ৰডৰ জৰিয়তে এটা OTPৰ জৰিয়তে কাটি লৈ গৈছে। গতিকে এয়াৰটেল পেমেণ্ট বেংকৰ হয়। গতিকে এয়াৰটেল পেমেণ্ট বেংকৰ একাউণ্ট যাৰ আছে তেওঁলোকে জানে নিশ্চয় যে এয়াৰটেল পেমেণ্ট বেংক একাউণ্টটো যে কেৱল মোবাইল নম্বৰত থাকে। মোবাইল নম্বৰটোৱে তেওঁৰ বেংক একাউণ্টত পৰিণত হয়। গতিকে এইটো খুব সহজ আৰু চাইবাৰ ক্ৰাইমৰ কাৰণে, হেকাৰৰ কাৰণে খুব সহজ পইচাটো কাটিবৰ কাৰণে। কাৰণ একাউণ্ট নম্বৰ নালাগে, কেৱল মোবাইল নম্বৰটো হ'লে এইটোৱে একাউণ্ট নম্বৰ। কেনেকৈ কি হৈছে মই আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো লাষ্টত চাই থাকিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে বস্তুটো গম পায় কেনেকৈ ফ্ৰড হৈছে তেওঁৰ লগত। 30,000 টকা বহুত কষ্ট উপাৰ্জিত ধন, মানুহটোৱে হাজিৰা কৰি খায়। গতিকে তেওঁ এটা আমাৰ ডিলাৰৰ পৰা বাইকো এখন লৈছিলে, ইলেক্ট্ৰিক বাইক। গতিকে বাইকখনৰ EMI কাৰণে তেওঁ পইচাখিনি জমা দিছিলে একাউণ্টটোত। গতিকে আজি ৰাতিপুৱাই কোনোবাই হিন্দী ভাষী মানুহে ফোন কৰি কিনে এটা OTP বিচাৰে। OTP বিচৰাৰ জৰিয়তে কিছুমান অপশ্যন আহে তেওঁৰ এয়াৰটেল পেমেণ্ট বেংকৰ এপ যিটো আছে, এপত অপশ্যনত তেওঁ টিপি গৈ থাকে। তেওঁ যিহেতু নাজানে বস্তুটো, নাজানাৰ কাৰণে এইটো ঘটনা ঘটিছে। গতিকে আপোনালোকে সেইকাৰণে জানি থোৱাটো দৰকাৰ। গতিকে সেইকাৰণে মই ভিডিঅ'টো বনাই আপোনালোকক দিলোঁ, আপোনালোকে যাতে ইয়াৰ পৰা সতৰ্ক হৈ যায়। অচিনাকি মানুহক আপোনালোক OTP নিদিব। কোনো যদি আপোনালোকক এপত যাখিনি কিবাকিবি টিপিব দিয়ে, সম্পূৰ্ণ আপোনালোকে মানা কৰি দিব, একো নিটিপিব। তাতে আপোনালোকে কিবা টিপিলে তাতে পইচা কাটি লৈ যাব। আপোনাৰ যদি এয়াৰটেল এপ থাকে, এয়াৰটেল এপটো তেওঁলোকে উলিয়াব পাৰে কাৰ মোবাইলত ইনষ্টল হৈছে। গতিকে তেওঁলোকে এনেকৈ উলিয়াই লয় আৰু সেই নাম্বাৰটোতে তেওঁলোকে কল কৰে। কল কৰি তেওঁলোকে OTP দিয়ে। আপোনাৰ যিমান একাউণ্টত টকা থাকিব সম্পূৰ্ণ টকা তেওঁলোকে কাটি লৈ যাব, যদি আপুনি সহযোগ কৰি দিয়ে সিহঁতক। OTPৰ জৰিয়তে হওক বা ফোনৰ জৰিয়তে হওক, যদি তেওঁলোকৰ কথা মতে মানি কেনে টিপি থাকে মোবাইলটো, এপত গৈ কেনে সম্পূৰ্ণ টকা যিমান আছে আপোনাৰ 1-2 লাখ যিমান আছে চব কাটি লৈ যাব। তেওঁৰ 30,000 আছিলে, সেইকাৰণে তেওঁ 30,000 গ'ল। যদি তাতকৈ বেছি থাকিলে গোটেইখিনি গ'ল হয়। গতিকে ইয়াৰ পৰা আপোনালোক সতৰ্ক থাকিব। মই আপোনালোকক দেখুৱাই যাম। মোক স্ক্ৰীনশ্বট দিছে ল'ৰাটোৱে, বন্ধুটোৱে। গতিকে কেনেকৈ তাৰ পইচাটো কাটিছে আপোনালোকে চাব। কিন্তু এনেকৈ যাতে আপোনালোকৰ লগত নহয় তাৰ কাৰণে ভিডিঅ'টো ভালদৰে চাব। বেছিকৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে সকলোৱে চাই সতৰ্ক হৈ থাকে। ঠিক আছে, বলক চাই লওক কেনেকৈ কাটিছে, মই দেখাই দিব। ট্ৰুকলাৰত তেওঁৰ নামটো আহিছে ৰাহুল ছাৰ্ভিচ। এইটো চাইছে আপোনালোকে, ৰাহুল ছাৰ্ভিচ। আৰু তলত তেওঁৰ নম্বৰটো দিয়া আছে, এইটো নম্বৰত তেওঁ ফোন কৰিছিল আৰু এটা OTP বিচাৰে। OTPৰ জৰিয়তে তেওঁ 4,998 টকা 15 পইচাকৈ এটা OTPত কাটিছে। 6-7টা OTP পঠাইছে। চাওক 30,000 টকা কাটি লৈ গৈছে। আপোনালোকে সতৰ্ক থাকিব, ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব।